So hey guys, this is Nasim, this is Mithun. So itu নাজানো আৰু কি বনাম কি কম তো ভাবিছোঁ কি প্ৰথম ব্লগ আমি শ্বুট কৰোঁ আজি একো ক'ব কাৰণে একো নাই ফুল্লি নাৰ্ভাছ চ' চাই থাকক তো বেছি এটা ধামাকাদাৰটো কি বুলি কয় এইটো ষ্টাৰ্টিং নহয় কি কবি ভাল লাজে লাগিছে চোন কিমান দিনৰ মূৰত কেমেৰা আৰু হ'ব দিয়ক So hello guys, this is Nasim. So আজি আমাৰ লগত জইন কৰি আছে আফৰোজ তো ফাৰ্ষ্ট ভিডিঅ'ৰ যোনটো যাত্ৰাৰ প্লেচ ডিচাইড কৰিছে এইটো হ'ল আফৰোজ আইলেণ্ড চ' হাই ব্ৰ' এণ্ড হি ইজ ৰাইডিং ডমিনোৰ 500 So hello guys, this is my first moto vlog. So guys, ইচ্ছা আছিল কৰা so as a first নাজানো কি ক'ম কি নক'ম So এটা মৰ্নিং ৰাইড যাব কাৰণে ওলাইছোঁ তো দিছ আৰ লাইক আফৰোজ আলম এণ্ড মিথুন চ' এণ্ড আই এম ৰাইডিং 350 ক্লাছিক চ' হাই হে ব্ৰ' তো আসসালামু আলাইকুম So guys, after hitting the highway, finally এটা ফাৰ্ষ্ট যাত্ৰা নিজৰ ছেটআপৰ সৈতে তই ভাই চা খোলা খুলি গৈছোঁ ফাৰ্ষ্ট কৰি আছোঁ একো নাজানো মটৰলৈকে একো নাজানো ফাৰ্ষ্ট টাইম কৰি আছোঁ ত' ভাল হৈছে বেয়া হৈছে বাছ চাই যাওক আৰু উপায় নাই কিমান আৰু লাহে লাহে ইম্প্ৰুভ কৰি থাকিম ন তো এইটো কি হৈছে কি হোৱা নাই মই গম নাপাওঁ জাষ্ট কৰিছোঁ জাষ্ট কৰিছোঁ চ' থেংক ইউ গাইজ অলপমান চাই থাকক কালিকে থেংক ইউ কৈছোঁ গুচি নাযাব ভাই চাই থাকক দিয়ক বাৰু চ' গাইজ আমি ইয়াতে আহি পালোঁ মুস্তাকৰ ঘৰত কাৰণ তাত আমাৰ DSLR-টো আছে ঘৰত আহি পেলাই ইয়াৰ পৰা তাৰমানে আমি DSLR-টো ল'ম চ' হাউ ৱাজ ইয়ৰ ফাৰ্ষ্ট ৰাইড এক্সপিৰিয়েঞ্চ টিল নাও অ'কে ফাইন ব্ৰ' দিছ ইজ মুস্তাক ৰাতিপুৱা টোপনিৰ পৰা উঠি আহিছে আৰু ঠিক আছে তুমি আণ্ডাৰপেণ্ট পিন্ধি নোখোৱা নেকি ৰাতি চি এতিয়া ক'ত যাবা অঁ কিবা খাব লাগিছিল ন এতিয়া ব্ৰ' কিবা খাব লাগিছিল ন ক'ত খাবা ক'ত খাবি অ' ভাল কথা ক'লে যখন গুৰুত্ব নিদা যখন ভালকৈ লিখিত কথা পাতলি ভাল এবাৰ ভালকৈ প্ৰফেচনেলি সুধি আছোঁ গেলা গুৰুত্বই নিদিবি ভাল তো য'ত খাম আমি চিধা তাতে লগ পাই আছোঁ আপোনালোকক চ' গাইজ ৰাতিপুৱা বহুত সোনকালে ঘৰৰ পৰা ওলাইছিলোঁ তো এতিয়া ভোক লাগিছিলোঁ কিবা এটা খাবৰ কাৰণে সোমাইছোঁ আমাৰ দুটা দানৱ অলৰেডি ভিতৰত সোমাই খায়ে আছে কিন্তু দেখাই আছোঁ তো চাই তাত আমি জলপান খাম জলপান ভাল আছে আমি আহিছিলোঁ ৰাইড কৰিব কাৰণে মৰ্ণিং ৰাইড কিন্তু মৰ্ণিং ৰাইড মানে 12টা বাজিলে ধুনীয়াৰ গৰম ধুনীয়াৰ ৰ'দ এই ৰ'দটো কমিছে এই ফিল্মটো খাওয়া হয় না 1 ঘন্টা হল তেলিন এই হিম বেটা খাওয়া বাকি সব পাঁচ বাটি এটা পরোটা 3 বাটি সবজি এই পাঁচখন পৰঠা খাইছোঁ না পরোটা এটা পরোটা 3 বাটি কিউ কম নহয় জানো চ' গাইজ আমি খোৱা লোৱা হ'ল এণ্ড মিথুন আফৰোজ তো আমি এতিয়া ডেষ্টিনেশ্যন এটা কিবাকৈ চিলেক্ট কৰিলোঁ তো ইয়াতে মেপত লগাই লৈছোঁ চ' লেটছ গ' চৰি মোৰ তাত মেপ আছে আকৌ ব'লক আমি এতিয়া যাওঁ তো মই লিড কৰিব লাগিব কাৰণ যিহেতু মোবাইলটো মোৰ তাত আছে মেপত আছে কাৰণ মই আৰু গাড়ীখন শ্ল' চলাওঁ সিহঁতে মই লিড কৰিলে ভাল নাপায় তো যিয়ে নহওক
যাওঁ ডেষ্টিনেশ্যনৰ ৰাস্তাটো যদি ভাল লাগে দেখাম, যদি ভাল নালাগে ভাই মই দেখাই লাভ নাই। এতিয়া 9:30 বাজিল আৰু আমি এইকেইটা ইয়াতে আছোঁ। আমি স্পটটোত এতিয়ালৈকে যাই পোৱা নাই। চ' নিছিম আপুনি কি ক'ব কওক। যি অৱস্থা হৈছে, প্ৰথমটো ৰাস্তা বিচাৰি পোৱা নাই, ক'ত যাওঁ? এই 3 পাক মাৰিলোঁ এইখিনিতে, বিচাৰি নাপালোঁ ৰাস্তা। ৰাস্তাটো বিচাৰি পাইছোঁ, ওপৰতে উঠছোঁ, টায়াৰ পামচাৰ, টায়াৰ বাটলোঁ। মৰ্ণিং ৰাইড, আফটাৰনুন ৰাইড, ডে ৰাইড এইটো একদম। তই লাডাখত যাবি? চ' ফাইনেলি কিজানি আমি এতিয়া এই ডেষ্টিনেশ্যনত যাই পাওঁ। Places are something different, you know. কিবা বেলেগ ধৰণৰ প্লেচ হয় এইটো। ইট ইজ নট এ নৰ্মেল প্লেচ লাইক আৱাৰ ডে টু ডে লাইফ। এইটো ৱাটাৰফল চাব আহিছোঁ। What the fuck man, এইটো চাবৰ কাৰণে আহিছোঁ। What কেলা। চ' গাইছ আমি এতিয়া বহুত ডেঞ্জাৰ ৱাটাৰফল এটা আহি পাইছোঁ। চ' সেই ৱাটাৰফলটো আপোনাক মই স্পেচিয়েলি দেখাম। এইটো চাওক, এইটো চাওক। ৱাও ৱাও, এইটো চাওক, এইটো চাওক। আৰে ভাই, এই ইয়াৰ নাই দিয়া আফৰোজ নেপাল ৱাটাৰফল। চাওঁ নেপাল ৱাটাৰফল চাওঁ ভাই, কি ধুনীয়া ৱাটাৰফল আনি দিছা ভাই। মই কি পাগল হৈ গৈছোঁ ভাই। সিফালে আমি কেমেৰা চেক কৰিম। দাঙি নাযায় জহা চলি কাপোৰ লৈছি আমি জোতা পিন্ধি তই কাপোৰ আনিছে কমচে আমাকো কৈ দিয়া, আমি দিলো কি আনিব দিছিলো। নিজে কাপোৰ টোপোলা বান্ধি লৈ আহিছে। আমাৰ ইমান দূৰ গৰমত আহি যদি গাটো ধুব নাপাওঁ কি ভালডাল হ'ব। বেলেগ মানুহ ৱাটাৰফল আহে গা ধুৱে, আমি তেতিয়া বহি গা ধুবি নেকি? কাপোৰ আনিছা এইটো খুলি জিন্সটো থাকিলে একো নহয়। আমাৰতো আমি হাফ পেণ্ট আনা পানীত যাব নোৱাৰোঁ। কি যাব, আমি আৰু ভিডিঅ' কৰাতে যাব হাফ পেণ্ট আনছি। চ' গাইছ জীৱনত এটা কথা কওঁ না, ফটো যাই কিনে ৱাটাৰফল চাব নাহিবি। আমাৰ কথা কম, আমি ভাল ভাল ৰিভিউ দিম। কিন্তু ৱাটাৰফল ইমান কষ্ট কৰি আহি কিনে চাব ৱাটাৰফল নহয়, তথাপি আমি গাটো ধোৱা। ঐ এতিয়া নাই দুখুত নাচাগে বহি আছে কওঁ হাফ পেণ্ট আনা না। অঁ জোতাযোৰ পিন্ধিলো। অঁ বেয়া হয় নেকি? নাই তাতে যাবা ন? অঁ এইটোৱে বেয়া পাবি নেকি? তই ব্লগ কৰি আছ দেখিছোঁ আমাৰ কি নাম মিথুন। চ' গাইছ আমি ইয়াতে আহিছোঁ ওৱান অফ দ্য মষ্ট কি বুলি কয় এইটো ৱাণ্ডাৰলেণ্ডৰ। ডিজনী ৱাণ্ডাৰলেণ্ড এইটো আছে চাইনা। ত' চাইনাৰ বৰ্ডাৰৰ ওচৰত আমি আহিছোঁ। এণ্ড চাইনাৰ বৰ্ডাৰৰ ওচৰত এটা বহুত মস্ত ডাঙৰ এটা ৱাটাৰফল। এইটো ৱাটাৰফলৰ নাম হৈছে কি NSM ৱাটাৰফল। ত' দিছ ইজ দ্য ৱাটাৰফল। ত' আমি তাৰ ওপৰত যাম, যাই কিনে চাই লাগব, যাই কিনে ত' যোৱাটো বৰ ৰিস্ক হ'ব। ত' ডাইৰেক্ট এনেকৈ ত' এইটো কাৰণে আমি ডাইৰেক্ট এতিয়া নাযাওঁ, আমি যাম অলপ বেলেগ চাইডেদি যাম। মিথুন মিথুন আনা ভাই, ঠিক গামছাখন ফৰি না ভিজিকি যাব সেইকাৰণে। অঁ মজা হ'ব। ভাই থেংক ইউ গামছাখন দিয়াৰ কাৰণে। একচুৱেলি এইটো বহুত ডাঙৰ হয়, কিন্তু কেমেৰাতে অলপ সৰু সৰুকৈ যেন লাগি আছে।
চ' গাইজ ইয়াতে আহিব লগা জেগা একদম নহয়, কিন্তু যদি এনজয় কৰিব ইচ্ছা আছে অলপ সময়ৰ কাৰণে তো কি সময়তে আহিব পাৰে। যদি ভাবে কি বহুত ডাঙৰ ৱাটাৰফল, বহুত ডাঙৰটো নহয়, কিন্তু এনজয় কৰিবৰ কাৰণে আহিব পাৰে। জাগা যিয়ে নহওক এনজয় কৰিব লাগিব।